অসম ৰাজ্যৰ বিষয়ে প্ৰশ্ন অসম শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে ইয়াৰ অৰ্থ কি উত্তৰ অতুলনীয় প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান উত্তৰ 3,11,69,272 প্ৰশ্ন 2011 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি উত্তৰ নগাঁও জিলা প্ৰশ্ন 2001 পৰা 2011 চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান উত্তৰ 16.93 প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত হাৰ কিমান উত্তৰ 73.18 প্ৰশ্ন অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক উত্তৰ গোৱালপাৰা জিলা প্ৰশ্ন অসমৰ পুৰণি নাম কি উত্তৰ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ প্ৰশ্ন 2001 লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান উত্তৰ 52% আৰু 48% প্ৰশ্ন অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন উত্তৰ অ মোৰ আপোনাৰ দেশ ৰচক লক্ষ্মীনাথ বেজবৰুৱা প্ৰশ্ন অসমৰ জাতীয় প্ৰতীক কি উত্তৰ এশিঙীয়া গড় প্ৰশ্ন অসমৰ কোনখন জিলাত গৰম পানীৰ উঁহ আছে উত্তৰ গোলাঘাট জিলাত প্ৰশ্ন বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন ই অসমৰ কোনখন জিলাত অৱস্থিত উত্তৰ কৰিমগঞ্জ জিলাত প্ৰশ্ন অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে উত্তৰ 2.39% প্ৰায় প্ৰশ্ন অসমৰ মুঠ মাটিকালি কিমান উত্তৰ ৭৮,৪38 বৰ্গ কিলোমিটাৰ প্ৰায় প্ৰশ্ন অসমৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান উত্তৰ 126খন ধন্যবাদ